তোমালোকৰ Sharpie এপটো যদি লগ আউট হৈ থাকে তেতিয়া যদি এই স্ক্ৰিনখন ওলাই থাকে তেতিয়া লগইন কেনেকৈ কৰিবা এই ভিডিঅ'টো চোৱা প্ৰথম কথা তুমি তোমাৰ মোবাইল নাম্বাৰটো ইউজ কৰি প্ৰথমতে একাউণ্টটো বনালা নে নাই বনোৱা যদি নাই বনোৱা তেতিয়া সাইন আপত ক্লিক কৰি তোমাৰ মোবাইল নাম্বাৰটো দি ইয়াতে তোমাৰ একাউণ্টটো বনাই ল'ব লাগিব ফাৰ্ষ্টত যদি এবাৰ একাউণ্টটো বনালা অৰ্থাৎ তোমাৰ মোবাইল নাম্বাৰটো দি তাত OTP গ'ল তুমি পাছৱৰ্ড দিলা তোমাৰ নাম লিখিলা তাৰ পিছত যদি তোমাৰ লগ আউট হৈ আকৌ এই স্ক্ৰিনখন ওলাই থাকে তেতিয়া তুমি সাইন আপ নকৰিবা এবাৰ লগইন কৰা লগইন কৰাৰ পিছত কি কৰিবা ইয়াত তোমাৰ নাম্বাৰটো দি দিয়া এতিয়া কন্টিনিউ ক্লিক কৰা ঠিক আছে নাম্বাৰটো দি হল কন্টিনিউ ক্লিক কৰা এতিয়া ইয়াত কি হৈছে পাছৱৰ্ডটো দিব লাগিব তোমাৰ যদি একাউণ্টটো বনাওঁতে যিটো পাছৱৰ্ড দিছিলা মনত আছে তেতিয়াতো বহুত ভাল কথা পাছৱৰ্ডটো দিলে লগইন হৈ যাব যদি তোমাৰ পাছৱৰ্ডটো মনত নাই কি কৰিবা এই যে ফৰগেট পাছৱৰ্ড দেখিছা অপচনটো ফৰগট পাছৱৰ্ড ইয়াত ক্লিক কৰা এতিয়া কি কৰিবা ইয়াত এইটো নাম্বাৰৰ সৈতে আহিব সেন্ড OTP বাটনটো সেন্ড OTP ক্লিক কৰি দিয়া তোমাৰ নাম্বাৰটোলে এটা OTP যাব OTPটো যেতিয়া আহিব তুমি কি কৰিবা লগে লগে OTPটো ইয়াত লিখি দিবা যদি OTP নাযায় তুমি কি কৰা তোমাৰ মোবাইলটো ৰিস্টাৰ্ট কৰি দিবা ঠিক আছে ৰিস্টাৰ্ট কৰি দিয়াৰ পিছত তোমাৰ মোবাইলত যোনটো OTP যাব OTPটো ইয়াত লিখি দিয়া 218589 এতিয়া OTPটো যেতিয়া লিখি শেষ হোৱাৰ লগে লগে কনফাৰ্ম কৰি দিলে তোমাৰ কি হ'ব নতুন পাছৱৰ্ড দিবলৈ অপচন আহি গ'ল দেখিলা নিউ পাছৱৰ্ড এতিয়া নিউ পাছৱৰ্ডত তুমি একদম নৰ্মেল পাছৱৰ্ড এটা দিয়া ধৰি লও 1 2 3 4 5 দিলা কনফাৰ্ম পাছৱৰ্ড কৰিবলৈ আকৌ একেটা পাছৱৰ্ডে তুমি লিখি দি দিয়া 1 2 3 4 5 চাবলৈ হলে ৰাইট সাইডলে চকুকিটা টিপি দিলে হ'ল দেখিলা যে দুইটা জেগাত একেটা পাছৱৰ্ডে হ'ল এতিয়া তুমি কি কৰা চেঞ্জ পাছৱৰ্ডত ক্লিক কৰি দিয়া চেঞ্জ পাছৱৰ্ড তোমাৰ পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল দেখিলা সাকসেস এতিয়া লগইনত ক্লিক কৰা এতিয়া তোমাৰ নাম্বাৰটো ওলাই আছে ইয়াত তুমি পাছৱৰ্ড নতুনকৈ যোনটো দিলা সেইটো লিখি দিয়া 1 2 3 4 5 লগইন কৰি দিয়া এণ্ড ওয়েলকাম টু Sharpie চোৱা তোমাৰ লগইন হৈ গুচি গ'ল এতিয়া তুমি যোনটো কোৰ্স লৈছিলা এক্সপ্ল'ৰত গৈ সেই কোৰ্সটো ক্লিক কৰি এনজয় কৰিব পাৰা ঠিক আছে